ছাত্ৰ ছাত্ৰীসকল লেট ষ্টাডি উইথ অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম। আমি স্বদেশ অধ্যয়ন বিষয়ৰ বুৰঞ্জী ভাগৰ প্ৰথম অধ্যায় অসমৰ ৰাজনৈতিক বিকাশৰ বিষয়ে আজি আলোচনা কৰিম। তাৰ সেই পাঠটোৰ আমি আজি পঢ়িম ইয়াণ্ডাবু সন্ধিৰ বিষয়। গতিকে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল, কাৰ কাৰ মাজত হৈছিল আৰু ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমূহৰ বিষয়ে আলোচনা কৰিম। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় জানা যে স্বদেশ অধ্যয়নৰ প্ৰত্যেকটো লেসনৰ আৰম্ভণিতে কিছুমান কি দিয়া হৈছে, প্ৰয়োজনীয় তথ্য দিয়া হৈছে। তোমালোকে সেই প্ৰয়োজনীয় তথ্যসমূহ কি কৰিবা, লিখি ৰাখিবা। ইয়াত দিয়া হৈছে যে ইয়াণ্ডাবু সন্ধিৰ পিছত ব্ৰিটিছ শাসনৰ কি হৈছিল, আৰম্ভণি হৈছিল। গতিকে কি হৈছিল, ইয়াণ্ডাবু সন্ধিৰ পিছত যেতিয়া অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণি হৈছিল তেতিয়া 1826 চনত ইয়াণ্ডাবু সন্ধি যেতিয়া 1826 চনত অসমত কি হৈছিল, ব্ৰিটিছ শাসনৰ আৰম্ভণি হৈছিল। গতিকে ব্ৰিটিছ শাসন অহাৰ লগে লগে অসমত কি হৈছিল, প্ৰশাসনিক ক্ষেত্ৰত শাসন ব্যৱস্থা, কৰ ব্যৱস্থা আৰু ন্যায় ব্যৱস্থা, এই তিনিটা ব্যৱস্থাত মূলতঃ কি হৈছিল, ব্ৰিটিছসকলে সংস্কাৰ সাধন কৰিছিল। আৰু এই ব্ৰিটিছসকলৰ শাসনৰ বিৰুদ্ধে উজনি অসমত, বিশেষকৈ অসমৰ উজনি ভাগত কি হৈছিল, আহোম ডাঙৰীয়াসকলে কি কৰিছিল, বিদ্ৰোহ গঢ়ি তোলা দেখা গৈছিল। ইয়াৰ পিছত আমি চাওঁ যে 1826 চনত যেতিয়া ইয়াণ্ডাবু সন্ধি মতে যেতিয়া ব্ৰিটিছে অসমখন দখল কৰিছিল তেতিয়া কি হৈছিল, ইংৰাজৰ আমোলত অসমৰ লোকসকলৰ মাজত ৰাজনৈতিক সামাজিক চেতনা বৃদ্ধিৰ বাবে কেইবাটাও অনুষ্ঠান কি হৈছিল, গঢ় লৈ উঠিছিল। এই কেইবাটাও অনুষ্ঠানৰ ভিতৰত আমি যদি চাওঁ, যোৰহাট সাৰ্বজনিক সভা, তাৰপিছত আমি যদি চাওঁ অসম এছ'চিয়েশ্যন ইত্যাদি উল্লেখযোগ্য। ইয়াৰ পিছত স্বাধীনতা সংগ্ৰামৰ কালছোৱাত যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত কি হৈছিল, স্বাধীনতাৰ বাবে আন্দোলন হৈছিল, ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে, তেতিয়া অসমতো কি হৈছিল, ব্ৰিটিছৰ বিৰুদ্ধে কি হৈছিল, মুক্তি চেতনাৰ উন্মেষ ঘটিছিল। গতিকে স্বাধীনতা লাভৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। গতিকে গোপীনাথ বৰদলৈত যেতিয়া অসম নামত এখন ৰাজ্য চৰকাৰ গঠিত হৈছিল, তেওঁ কি কৰিছিল, অসমৰ আৰ্থ সামাজিক সেই স্বাধীন চৰকাৰখনে কৈছিল অসমত সামাজিক উন্নয়ন, উদ্যোগ, ৰেলপথ, যাতায়াত যোগাযোগ উন্নতি ব্যৱস্থাত গুৰুত্ব দিছিল, উন্নতি সাধনাত গুৰুত্ব দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত কেইটামান গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনা আছিল, চীন ভাৰতৰ যুদ্ধ, ভৈয়ামৰ জনজাতীয় ৰাজনীতি আৰু ভাৰত পাক যুদ্ধ, যি 1971 চনত, সেই যুদ্ধসমূহে অসমৰ ওপৰত কি হৈছিল, প্ৰভাৱ পেলাইছিল সামাজিক, সাংস্কৃতিক, ৰাজনৈতিকভাৱে। ইয়াৰ পিছত অবৈধ অনুপ্ৰৱেশক কেন্দ্ৰ কৰি বিদেশী বিতাৰণ আন্দোলন হৈছিল আৰু সেই বিদেশী বিতাৰণ আন্দোলনৰ ফলস্বৰূপে কি হৈছিল, অসম চুক্তি সম্পাদন হৈছিল। গতিকে এই 1985 চনত, এইটো 1985 চনত পোনপ্ৰথমবাৰৰ বাবে অসমত আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্বত কি হৈছিল, অসমত এখন ৰাজ্য চৰকাৰ গঠিত হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰয়োজনীয় তথ্যকেইটা লিখি ৰাখিবা। ইয়াৰ পিছত আমি চাওঁ আহা ইয়াণ্ডাবু সন্ধি বিষয়ত। তোমালোকে নিশ্চয় জানা যে 30% যি চিলেবাছ কাট অফ হ'ল বা কমি গ'ল, তাত আমি কি পঢ়িব নালাগে, এই ইয়াণ্ডাবু সন্ধিৰ পটভূমি সম্পৰ্কে পঢ়িব নালাগে। গতিকে আমি এই পাৰ্টটো আমি পঢ়িব নালাগে। আমি পঢ়িব লাগিব কি, এই পাৰ্টটো ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলীৰ বিষয়েহে পঢ়িব লাগিব। কিন্তু আমি তাৰ আগতে জানিব লাগিব যে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত কেতিয়া কি হৈছিল, স্বাক্ষৰিত হৈছিল। গতিকে ইংগ-বাৰ্মা যুদ্ধ ফলস্বৰূপে, ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হোৱা যুদ্ধৰ ফলস্বৰূপে কি হৈছিল, প্ৰথম ইংগ-ব্ৰহ্ম যুদ্ধ ফলস্বৰূপে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। 1825 চনত যেতিয়া মানসকলৰ প্ৰধান সেনাপতি মিংগি মাহা বান্দোলাৰ মৃত্যু হৈছিল, মান মানে ব্ৰহ্মদেশৰ মূল সেনাপতি মিংগি মাহা বান্দোলাৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া কি হৈছিল, এই ইংৰাজসকল সৈন্যবাহিনীয়ে ব্ৰহ্মদেশৰ ৰাজধানী কি হৈছিল, আভাৰ ওচৰ পাইছিলগৈ। আৰু সেই কথাত এনে পৰিস্থিতিত কি হৈছিল, যেতিয়া ব্ৰিটিছসকলে ব্ৰহ্মদেশখন দখল কৰিব বুলি ভাবি মান ৰজা কি হৈছিল, বাগিদাৱে বাধ্য হৈ ইংৰাজ চৰকাৰক কি হৈছিল, সন্ধিৰ প্ৰস্তাৱ দিছিল। আৰু সেই সন্ধিকে ইয়াণ্ডাবু, যিহেতু ইয়াণ্ডাবু নামৰ গাঁও এখনত সেই সন্ধি স্বাক্ষৰিত হৈছিল, সেইকাৰণে সেই সন্ধি ইয়াণ্ডাবু সন্ধি বুলিও কোৱা হয়। গতিকে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল, মান ৰজা, বাগিদাও
মানে ব্ৰহ্মদেশ আৰু জেনেৰেল আৰ্চিবল কেম্পবেল মানে ইংৰাজৰ জেনেৰেল আৰ্চিবল কেম্পবেল আৰু ব্ৰহ্মদেশৰ ৰজা বাগিদাৰৰ মাজত 1826 চনৰ 24 ফেব্ৰুৱাৰী তোমালোকে এটো লিখি লবা ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল গতিকে আমি ইয়াণ্ডাবু সন্ধিৰ শৰ্তাৱলী আমি যদি চাওঁ যে ইয়াণ্ডাবু সন্ধিত কেইবাটাও গুৰুত্বপূৰ্ণ শৰ্ত সন্নিবিষ্ট হৈছিল আৰু অসম আৰু সেইবোৰ দাঁতিকাষৰীয়া ৰাজ্যবোৰৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আছিল সেই শৰ্তসমূহ আহা আমি সেই শৰ্তসমূহ চাওঁ গতিকে ইয়াণ্ডাবু সন্ধিৰ আমি যদি শৰ্তাৱলীসমূহ চাওঁ তেতিয়া আমি যে দেখিম যে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল এই যুদ্ধৰ আৰম্ভণিতে যেতিয়া অসমক মানসকলৰ কবলৰ পৰা হওক বা অসমক চলি থকা ৰাজনৈতিক অশান্তি নাইকিয়া কৰিবৰ কাৰণে হওক বা ব্ৰিটিছসকলে তেওঁলোকৰ সাম্ৰাজ্যবাদী মনোভাৱ কি কৰিবলৈ হওক আকাংক্ষা পূৰণ কৰিবৰ বাবে কি কৰিছিল আৰু সেই সময়তে আহোম যি ৰজাসকল আছিল তেওঁলোকৰ কি হৈছিল আহোম ৰাজকোঁৱৰসকলৰ মাজত বা ৰাজবংশ প্ৰতিনিধিসকলৰ মাজত আহোম ৰাজ সিংহাসনক লৈ যি প্ৰতিযোগিতা চলিছিল ইজনক সিংহাসন লাগে অন্য এজনকো লাগে সেই কি কৰিছিল সেই সুবিধাটো লৈ তাৰ লগতে অসমত যিমানখিনি সম্পদ আছিল প্ৰাকৃতিক সম্পদ বিশেষ সেই সম্পদ ৰাজিবোৰ কি হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল লুণ্ঠন কৰা এটা সুযোগ হিচাপে কি কৰিছিল আহোম ৰাজবংশৰ প্ৰতিনিধিৰ লগত আলাপ আলোচনা নকৰাকৈ কি কৰিছিল ব্ৰহ্মদেশৰ ৰজাৰ সৈতে মিলিত হৈ কি কৰিছিল সন্ধি কৰিছিল আৰু সেই সন্ধিকে কি কৰিছিল সেই সন্ধিয়ে ইয়াণ্ডাবু সন্ধিত তেনেহলে কোনো ধৰণৰ কি নাছিল অসমৰ প্ৰতিনিধি নাছিল আমি চাওঁ আহা ইয়াণ্ডাবু সন্ধিৰ শৰ্তাৱলীসমূহ গতিকে কি হৈছিল ইয়াণ্ডাবু সন্ধিৰ শৰ্তাৱলীসমূহ আমি যদি চাওঁ তেতিয়া আমি দেখা পাম যে ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা হ'ব ইয়াণ্ডাবু সন্ধিৰ তেনেহলে প্ৰথম শৰ্তটো কি আছিল যে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কি হৈছিল ব্ৰহ্মদেশৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হ'ব যাতে ভৱিষ্যতে কোনো ধৰণৰ কি নহয় তেওঁলোকৰ মাজত যুদ্ধ বিগ্ৰহ হেতু নহয় তাৰ বাবে ব্যৱস্থা কৰা হৈছিল ইয়াণ্ডাবু সন্ধিত তাৰপিছত কি কৈছে অসম মণিপুৰ আৰু আৰাকান অঞ্চলবোৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায় এই সন্ধিৰ ফলস্বৰূপে কি হৈছিল অসম মণিপুৰ আৰু আৰাকান এই অসম মণিপুৰ আৰু যিবোৰ ঠাই তেতিয়াৰ ব্ৰহ্মদেশৰ অধীনত আছিল সেই ঠাইবোৰ পুনে পুনে ব্ৰিটিছৰ হাতলৈ যায় বিশেষকৈ অসম মণিপুৰ এইবোৰ ইয়াৰ উপৰিও ইয়াৰ লগতে আভাৰ ৰজাই মানে ব্ৰহ্মদেশৰ ৰজাই কি হৈছিল কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলৈ তেওঁ সন্মতি প্ৰদান কৰিছিল যি অত্যাচাৰমূলক বা তেওঁৰ মন মৰ্জিত যিখিনি আহিছিল যিমতে আহিছিল সেইমতে কৰা কাৰ্যবোৰ কি কৰিছিল তেওঁ বন্ধ কৰিছিল ইয়াৰ পিছত যুদ্ধৰ ক্ষতিপূৰণ হিচাপে যি ইংগৰ বৰ্ম যুদ্ধ হৈছিল সেই যুদ্ধ ক্ষতিপূৰণ হিচাপে মান ৰজাই কি কৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীক 1 নিযুত পাউণ্ড দিবলৈ মান্তি হৈছিল ইয়াৰ পিছত ব্ৰহ্মদেশৰ ৰাজধানী আভাত কি হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ কূটনৈতিক প্ৰতিনিধি ৰখাৰ কি কৈছিল কূটনৈতিক প্ৰতিনিধি ৰখাৰ অনুমতি প্ৰদান হৈছিল তেনেহলে প্ৰথম শৰ্তটো কি আছিল যে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হ'ব অসম মণিপুৰ আৰু আৰাকান তথা কছাৰী জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যৰ লগত যি সম্পৰ্ক আছিল মান ৰজাৰ সেই সম্পৰ্ক অন্ত পৰিব আৰু এই অঞ্চলসমূহ কি হৈছিল প্ৰত্যক্ষভাৱে কি হৈ পৰিব ইষ্ট ইণ্ডিয়া কোম্পানী অধীনলৈ যাব আৰু যুদ্ধৰ ক্ষতিপূৰণ হিচাপে ব্ৰহ্মদেশে ইষ্ট ইণ্ডিয়া কোম্পানীক 1 নিযুত পাউণ্ড দিব আৰু ব্ৰহ্মদেশৰ ৰাজধানী আভাত কি কৰা হ'ব এজন কূটনৈতিক প্ৰতিনিধি ৰখাৰ ব্যৱস্থা কৰা গতিকে এই সন্ধিৰ মতে চাবলৈ গ'লে অসমৰ নাম কেৱল এটা শৰ্ততে উল্লেখ আছে সেইটো হ'ল সন্ধিখনৰ 2 নম্বৰ শৰ্ত মানে ইয়াণ্ডাবু সন্ধিৰ 2 নম্বৰ শৰ্ততে অসমৰ নাম উল্লেখ আছে গতিকে ইয়াত কোৱা হৈছিল যে ইষ্ট ইণ্ডিয়া কোম্পানীক এৰি দিয়া হ'ব অসমখন গতিকে ইয়াত যদিও সেই তেনে ধৰণে উল্লেখ আছে কিন্তু অসমৰ নামটো সম্পূৰ্ণ সুস্পষ্টভাৱে অসমৰ কথাটো কি হৈছিল উল্লেখ নাছিল ইয়াত কোৱা হৈছিল যে আভাৰ ৰজাই অসম ৰাজ্যৰ ওপৰত থকা তেওঁ দাবী উঠাই লয় আৰু এই ৰাজ্য ইয়াৰ তলতীয়া ৰাজ্যসমূহৰ লগতে চুবুৰীয়া ক্ষুদ্ৰ ৰাজ্য কাছাৰ জয়ন্তীয়া ক্ষেত্ৰত ভৱিষ্যতে
হস্তক্ষেপ নকৰে এই বুলি ইয়াণ্ডাবু সন্ধিত উল্লেখ আছিল ইয়াণ্ডাবু সন্ধিত তেনেহলে কি হৈছিল যে সেই ৰাজ্যখন যে অসম তথা কাছাৰ জয়ন্তীয়া বা তাৰ আশপাশৰ ৰাজ্যবোৰ যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যাব সেই কথা স্পষ্টভাৱে কিন্তু সন্ধিখনত লিখা হোৱা নাছিল কিন্তু তেওঁ বুলিও ব্ৰিটিছ চৰকাৰে কি হৈছিল চল চাতুৰিৰে আৰু অসমত থকা সা সম্পদবোৰ তেতিয়া অসমত থকা সা সম্পদবোৰ ভগাই ল'বৰ কাৰণে কি কৰিছিল এই ঠাইবোৰ তেওঁলোকৰ অধীনলৈ নিছিল গতিকে ছাত্ৰ ছাত্ৰী ইয়াৰ পিছত আমি ইয়াণ্ডাবু সন্ধিৰ ফলাফল সম্পৰ্কে আলোচনা কৰিম আজি আমি আলোচনা কৰিলো ইয়াণ্ডাবু সন্ধি আৰু ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলীসমূহৰ বিষয়ে তেন্তে যদি তোমালোক এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো নিশ্চয় লাইক কমেন্ট কৰিবা ধন্যবাদ